দেতা কোৱা ঢোলৰ যে টেমেকা বুলি যে কয় টেমেকা বস্তুটো নো কি এই বস্তুটো এটা বিতৰ্কিত বস্তু বুজিছানে বিচাৰকসকলৰ মাজতে এই প্ৰশ্নটোৰ উত্তৰ সাধাৰণতে ভিন্ন ভিন্ন দিয়া দেখা যায় বহুতেই কয় ঢোলৰ মাৰিডালকে ঢোলৰ টেমেকা বুলি কোৱা হয় কিন্তু হেমকোষ অভিধানত মই পালো যে টেমেকা হল এবিধ সৰু বাদ্য গম পাইছেনে আনহাতে এবাৰ ঢোলৰ মালিতাত পাইছিলো টেমেকা নহলে বৰতীয়ে বৰ কষ্ট পায় বৰতী মানে হল ঢোলটোৰ যে দুই চলা চাল ডুমুৰৰ গম পাইছেনে টানি যে লগাই থৈ ৰছিখিনিক বৰতী বুলি কয় অৰ্থাৎ ঢোলৰ মাৰিডালে যদি বৰতীত টকৰিয়াবলে হয় ঢোলৰ খোলাটোৰ লগতে তোমাৰ বৰতীখিনিত আঘাত লাগে মানে কষ্ট পায় মানে সেই কাৰণে আগতে হেনো যত ঢোলৰ মাৰিয়ে ঢোলৰ খোলাটোত টকৰিওৱা হয় আজিকালি সেই জায়গাত গুৰিয়লা বাহৰ কামি চলা লগাই লৈছিলে গতিকে সেই টুকুৰা সেই চলাকে হেনো টেমেকা বুলি কয় ঢুলিয়াৰ মুখৰ পৰা পোৱা কথা আৰু গতিকে বস্তুটো যিহেতু বিতৰ্কিত গতিকে আমি দৰ্শকসকলৰ মাজলৈও কথাটো এৰিছো আপোনালোকে গঠনমূলক সমালোচনা কৰিব যে টেমেকা বস্তুটো কি কিন্তু হেমকোষত এবিধ সৰু বাদ্য বুলি কোৱা হৈছে থ্যাংক ইউ ভেৰি মাচ প্লিজ ষ্টে কানেক্টেড কিপ ওয়াচিং আৱাৰ ভিডিঅ'জ ডু ফলো এণ্ড সাবস্ক্ৰাইব থ্যাংক ইউ